May I come in, sir? Yes, come in. তই আমাৰ বিমল বেপাৰ তাকেহে তইচোন তই আগতে তই চাইনটোকে কৰি ল তাৰপিছতে তোক ল'ম ছাৰ পেনটো পাহৰি থাকিলোঁ পেনটো দিব নেকি বাৰু এক্সাম দিবলৈ আহিছ পেন এটা হ'লে হাতত নাই হা এনেকৈ এক্সাম দিবি হা কি এক্সাম দিবলৈ আহিছ হাতত পেন এটা নাই গৈ পেলাই ল কৰ ছাৰ লওক কোৱা তুমি চাইন কৰিছে চাওকচোন এই টিচাৰ জেগাত চাইন কৰিছে মানে তই টিচাৰ তই কৰিবি আমাক ল আজি আমি দুটা ষ্টুডেণ্ট তই টিচাৰ আমাক কৈছ ন আমি ভাই ভাই সামৰি ক আমি সামৰিত ল'লোঁ আমি বহিছোঁ তই সোধ আমাক সোধ Sorry, sir. Sir, ঠিক কৰি দিওঁ নেকি? কেনেকৈ ঠিক কৰিবি ফুলি পাইছা নেকি মোহাই দিবলৈ হা সেইখন কমন চেঞ্চ নাই হা চাওঁতে প্ৰথমতে ভালকৈ চাই ল'ব নোৱাৰ কোনটো জেগাত কাৰ চাইন কৰিবলৈ দিছে চেচাই কৰি দিয়ে হ'ব দে এতিয়া ইয়াক আপুনি সোধে নে মই সোধোঁ আৰম্ভণিটো আপুনি বাৰু মই কওঁ ন ঠিক আছে তই এইটো ফাৰ্ষ্ট আহি ইম্প্ৰেশ্যনটো বেয়া কৰিলি এতিয়া বাৰু তই কচোন বাৰু তই 3 বছৰ শিকিলি কি মানে কেনেকুৱা কি ছাবজেক্ট পঢ়িলি দুটা ছাবজেক্টৰ নামেই কচোন তই দেখি গম পাইছোঁ তোৰ নমুনা গম পাই গ'লোঁ তই এতিয়া তই যিকোনো দুটা ছাবজেক্ট ক কি পঢ়িলি আৰু যিকেইটা তই পাৰিবি আকৌ সেইকেইটাৰ পৰা সুধিম মই পঢ়া দুটা ছাবজেক্ট ক ছাৰ EM আৰু থাৰ্মো চাইছিলোঁ অলপ চালিনে ভালকৈ চালি তহঁত দুটা মোৰটোকে চাই আহিলোঁ তই তেতিয়াহ'লে কচোন নিয়মটোতো নিয়ম বাদে তোক উজুৱাই সুধিছোঁ থাৰ্মতে সুধিছোঁ বাৰু তই ক বাট এতিয়া ফাৰ্ষ্ট লগত থাৰ্মনে আনিবি ছাৰ চাহ খাব দে এইজনকো শুবলৈ আহিলে টোপনি গৈছিলা নেকি তাত সোমাইলে টোপনি সোমাইছে ভাল শুবলৈ আহিছে আৰু অঁ বেয়া চেয়া নাই নেকি ৰাহুলটো এইটো মোক সুধিছে যে মই কেনেকৈ গম পাম বাৰু পইচা এটা দিব আকৌ কেতিয়াবা চাহ খাওঁতে সদায় ভাল মিঠাই লাগে মিঠাই দান হ'লে একদম ভালে লাগে খাই মিঠাই খাবলৈ তই কচোন তই ভাবিলি নাই বুজিলা তোক পাৰিছা নাই ওলাব নাই পাৰিছে নাই আপোনাৰ দেখোন দেখিছোঁ মন কাৰণেই নাই আপুনি আৰু শুবলৈ আহিলে শনিবাৰ মই সুধি আছোঁ নাই পটককৈ ক'ৰবাত সোধক কি হ'ল তই ৰখি আছোঁ যে ক আকৌ তোক ৰখি থাকিবলৈ দিওঁ নি ক ছাৰ ফাৰ্ষ্টটো এনাৰ্জি কেন নবি নাইডাবি ক্ৰিয়েটেড অন এন নবি ডেষ্ট্ৰইড অকল সেইটোকহে আছিলে বোলা হা সেয়াই আনচাৰ এটা ভালকৈ দিব নোৱাৰোঁ ক্লাছত মন দিলেহে পাৰিবি ভালকৈ পঢ়াই নাই মই দিয়ে দেই ভালটো চেচ হ'বলৈ নাপালে নহয় তই কৈ থাক ৰাহুলটো পানীয়া চানে মাৰিছে একেবাৰে তোৰ তেতিয়াহ'লে নহ'লে দেখিলোঁ থাৰ্মোডাইনামিক্স তই গম পালোঁ কিমান পঢ়িলি বাৰু আছোঁ তই EMI তোক বস্তু এটা সুধিছে এংগুলাৰ ভেল'চিটি কচোন নে কি ক'বা শুনক এইটোও পাৰিব যেন লাগিছে ছাৰ এংগুলাৰ ভেল'চিটি ইজ এ ভেল'চিটি between two angles it is also known as angular velocity গাধ কৰো এংগুলাৰ ভেল'চিটি ডেফিনেশ্যন আছে এখন হা angular ক্লাছত সিহঁতক কি চাবা পিছফালে বুজাই থাকিলে আকৌ কমেণ্ট কি চাবা গৈ এতিয়া ছাৰ এক্সাম্পল পাৰিম এক্সাম্পল কচোন বাৰু এক্সাম্পল এটা আকৌ তয়ে এক্সামটো এক্সাম্পলো ছাৰ এংগুলাৰ ভেল'চিটি অঁ এংগুলাৰ ভেল'চিটি এক্সাম্পল এংগুলাৰ ভেল'চিটি ন কমেণ্ট দিবলৈ দিবা তাক হা এই পিছবেলা দেখোঁ যে বাইকত সেইফালে কোন সেইবাগে ঘূৰাই পোৱা যে থাকিবই পিছফালে আৰু অঁ আপুনিও দেখিছে হয় এতিয়া দেখোঁ পিছফালে গ'লেই হ'ল হা কিবা এটা সুধিলে নোৱাৰ এখন পৰীক্ষা দিবি এনেকৈ ইঞ্জিনিয়াৰ বনিবি হা তহঁতৰ কাৰণে ইঞ্জিনিয়াৰ নাম হৈছে তোৰ নিচিনা কৈ দিবি পাছ কৰিলে বিয়াখন পাতি দিবলৈ অঁ বিয়া পাত আৰু পঢ়া শুনাৰ ফালে ফলালি আৰু তই দিবি তোৰ জীয়াৰকে বিয়া পাতিম এনেকৈ জানো পাছ কৰাই দিব পাৰি চাওকচোন বাৰু নাই আৰু ইয়াৰ একে গতি হ'ব অহা বছৰলৈও আকৌ আমাৰ মূৰ খাবহি পাৰিলে এইবাৰে কিবা এটা কৰি আৰু
ঠিকেই কৈছে এই ইহঁতি আমাৰ আৰু মূৰটো খাই থকাহে আৰু গতি অঁ, গম তাকে। পাইছে নাই কিবা সুধো কেইটামান সোধো সুযোগে সুধি দিওঁ আৰু ন এইকেইটা পাৰিলে তই পাৰ হৈ যাবি নহ'লে দেখিছ নহয় মোৰটোতো পাছ কৰাবলৈ মন নাই তাৰে কৈছে যে তোক এতিয়া ইজি এটা বা দুটা সুধিম যদি সেইকেইটাৰ পৰা পাছ আৰু নহ'লে তই কিন্তু আকৌ আহিব লাগিব আকৌ কণ্টিনিউ কৰিব লাগিব গৈ পেলাই ৰহ তেতিয়াহ'লে বাৰু তোক উজ্জ্বল এটাই সুধিছোঁ তই বইল শ্ল'টোকে কচোন গুৱাহাটী ক আকৌ ৰখি থাকিবলৈ দিছোঁ নেকি ছাৰ অসমীয়াত ক'ব পাৰিমনে? হ'ব তই অসমীয়াত পাৰিলে অসমীয়াতে বুজাই ক আমি বুজি পালেই হ'ল যেনেকৈ কওঁ ছাৰ হেৰি এবাৰ মানে ল'ৰা এটা আছিলে ল'ৰাটোৱে বইল ডিম খাই বহুত ভাল পাইছিলে তাৰপিছত মানে সি তাক সদায় আমলেট খাবলৈ দিছিলে তাৰপৰা এই আমলেট সি ভাবিলে এদিন যে এই ঘৰৰ পৰা নিজে বইল কৰি ডিম খাব লাগিব তেতিয়া সি যেতিয়া ডিম খাই আছিলে তেতিয়া তাৰ লগৰ এটা আছিলে আমলেট খাই খুব ভাল পায় সি আমলেট খাই ভাল পাওঁতে সি সুধিলে তাক যে হেৰি কি বনাইছ আজি সি ক'লে ডিম বনাইছোঁ তাৰপিছত সি ক'লে কি ডিম বইল নে আমলেট তাৰপৰা ই জোৰে খঙে কৈ দিলে বইল লওক তেতিয়াৰ পৰাই বইল ওলাই গ'ল তই ক'ৰ পৰা আহিছ এইবোৰ কাৰণে চাগে বেগ নাই এইবাৰ মোক কণ্ট্ৰল কৰ ৰ'ব সেইটো সুধিলে তই পাছ কৰিবি নহ'লে তোৰ নহ'ব আৰু নহয় এনাৰ্জি মানে কি সেইটোকে কওঁ তোৰ লগত সময় নষ্ট কৰি লাভ নাই আৰু ছাৰ এনাৰ্জি মানে আপুনি কওকচোন বাৰু আপোনাৰ ল'ৰা ছোৱালী কেইটা 3টা কেলে ছাৰ চ' মাছ এনাৰ্জি ইমানে মোক নমস্কাৰ বন্ধুসকল আমি প্ৰথমবাৰৰ বাবে এটা প্ৰয়াস কৰিলোঁ যদি ভিডিঅ'টো চাই অকণমান হ'লেও জীৱনৰ আনন্দ অনুভৱ কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো